Hello friends, welcome to my YouTube channel Gyan Vriddhi Assamese. বন্ধু বান্ধৱীসকল, আমি আমাৰ চাৰিওফালে দেখা পাই থকা মানুহবিলাক কিছুমান কলা ৰঙৰ আৰু কিছুমান বগা ৰঙৰ, কিন্তু এই মানুহবিলাক কিছুমান কলা ৰঙৰ আৰু কিছুমান বগা ৰঙৰ কিয় হয়? যদি নাজানে চাই থাকক আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈ। বন্ধু বান্ধৱীসকল, মেইন ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আহক আমি জানি লওঁ আমাৰ আগৰ ভিডিঅ'ত দিয়া সাঁথৰৰ শুদ্ধ উত্তৰটো। বন্ধু বান্ধৱীসকল, আমাৰ আগৰ ভিডিঅ'ত দিয়া সাঁথৰটো আছিল এইটো, আৰু এই সাঁথৰৰ শুদ্ধ উত্তৰটো হ'ল গাঁত খান্দা। যদি আপুনি মোৰ আগৰ ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, বা এই ভিডিঅ'টোৰ একেবাৰে শেষত এণ্ড স্ক্ৰীনতো মই ভিডিঅ'টো দি দিম, তাৰ পৰাও আপুনি মোৰ আগৰ ভিডিঅ'টো চাই ল'ব পাৰে। বন্ধু বান্ধৱীসকল, আচলতে কিছুমান মানুহ কলা ৰঙৰ আৰু কিছুমান মানুহ বগা ৰঙৰ হোৱাৰ কাৰণবিলাক হ'ল এনেকুৱা ধৰণৰ। 1 নম্বৰত সূৰ্যৰ পোহৰ আৰু পৃথিৱীৰ আকৃতি বা ক্লাইমেট বা বতৰ। মানে চাওক, আমাৰ পৃথিৱীৰ আকৃতিটো হ'ল গোলাকাৰ বা ঘূৰণীয়া, আৰু সূৰ্যৰ পোহৰটো যেতিয়া পৃথিৱীত আহি পৰে তেতিয়া পৃথিৱীৰ এইখিনি ঠাইত সূৰ্যৰ পোহৰটো একেবাৰে চিধাকৈ পৰাৰ কাৰণে বেছিকৈ পোহৰ পৰে, আৰু এইখিনি ঠাইত এই ঠাইবিলাকত পোহৰটো আৰু অলপ বেকাকৈ পৰে, তাৰ কাৰণে এইখিনি ঠাইত পোহৰবিলাক অলপ কম পৰে। আৰু ইয়াৰ কাৰণে যিখিনি ঠাইত সূৰ্যৰ পোহৰটো একেবাৰে চিধাকৈ পৰে সেই ঠাইখিনিৰ মানুহবিলাক অলপ কলা ৰঙৰ হয়, আৰু যিবিলাক ঠাইত সূৰ্যৰ পোহৰটো অলপ বেকাকৈ পৰে সেই ঠাইত মানুহবিলাক অলপ বগা ৰঙৰ হয়। 2 নম্বৰ কাৰণ মানুহৰ পেহা। মানুহৰ পেহা মানে মানুহজনে কি কাম কৰে বা কোন মানুহজনে কি কাম কৰে। ধৰি লওক, এজন মানুহে অফিচত কাম কৰে, তেওঁ সদায় ঘৰৰ ভিতৰত ফেন AC এইবিলাক চলাই পেলাই বহি বহি কাম কৰে, তেওঁ কেতিয়াও ৰ'দত যাব লগা নহয়। সেই মানুহজন তুলনামূলকভাৱে খেতি পথাৰত ৰ'দত কাম কৰি থকা এজন মানুহতকৈ অলপ ধুনীয়া হ'ব বা বগা ৰঙৰ হ'ব। আৰু 3 নম্বৰত DNA-ৰো অলপ প্ৰভাৱ আছে এজন মানুহ কলা বা বগা হোৱাৰ ক্ষেত্ৰত। আশা কৰোঁ আপুনি বুজি পাইছে যে কিছুমান মানুহ কলা আৰু কিছুমান মানুহ বগা কিয় হয়। আৰু আজি আপোনাৰ কাৰণে থাকিল এই সাঁথৰটো। 2 আখৰৰ নাম যাৰ, ৰং তাৰ বগা, ব্যৱহাৰ কৰিবলৈ হ'লে নিশ্চয় ভাঙিবা। যদি আপুনি এই সাঁথৰৰ শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্টত জনাই দিব পাৰে, আৰু যদি নাজানে তেতিয়াহ'লে আপোনাৰ অপেক্ষা কৰিব লাগিব মোৰ নেক্সট ভিডিঅ' অহালৈকে, আৰু মই মোৰ নেক্সট ভিডিঅ'টোতেই এই সাঁথৰৰ শুদ্ধ উত্তৰটো আপোনালোকক জনাই দিম। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, আৰু যদি ভাল লগা নাই তেতিয়াহ'লে ডিছলাইক কৰিব, আৰু এনেকুৱা ধৰণৰ আৰু ভিডিঅ' চাবলৈ হ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি কাষত থকা বেল নটিফিকেশ্যনটো অন কৰি দিব। থেংকছ ফৰ ৱাচিং দি ভিডিঅ'।